কেনে আছে ভালনে আপোনালোকৰ আজি মই আপোনালোকলে নতুন ৰেচিপি এটা লৈ আহিছো এয়া ভাত কেৰেলা কণী দি পেলাই গুড়ি ভাজি আহকচোন চাও কেনেকেনো বনাও এতিয়া মই এইখিনি গুছাই লম তাৰ পাছত আপোনালোকৰ ওচৰলৈ আকৌ আহিম এয়া পিয়াজ একদম মিহিকে কাটি লৈছো ফাইন চপ বনাইছো তাৰপিছত পাঁচটা ভাত কেৰেলা এটা চাৰিটা কটা আছে আৰু এটা মই থৈ দিছো এনেকে কুমলীয়া ভাত কেৰেলা লব যাতে গুটি বুঢ়া হৈ নাথাকে এনেকে চপ কৰি লব পটককে হৈ যায় আৰু দীঘল দীঘলকে ওলালে ভাল হয় আৰু মিহি মিহিকে এয়া চাউলটোৰ নিচিনাকে এয়া চব কুমলীয়া গুটি থকা ভাত কেৰেলা লব লাগিব আৰু এনেদৰে মিহিকে কৰি ল'ম একেবাৰে শেষলৈকে দিব নালাগে আকৌ আঙুলিত দুখ পাব যে ইমানখিনি মানলৈকে কৰি আৰু থৈ দিব এইখিনি মই ইয়াতে দি দিলো আকৌ পাঁচটা ভাত কেৰেলা লৈছো আৰু মিডিয়াম সাইজৰ তিনটা পিয়াজ লৈছো আৰু এইপিনে মছলাৰ লগত কি লৈছো এয়া জিৰা লৈছো এয়া গৰম মছলা লৈছো আৰু এয়া ধনিয়া এয়া হালধি আৰু এয়া নিমখ আৰু ৰেড চিলি পাউডাৰ কাশ্মীৰী মিৰ্চ হয় ইচ্ছা কৰিলে দিব পাৰে এইটো অপচনেল আৰু নিদিলেও আপত্তি নাই এইফালে এটা ৰঙা জলকীয়া লৈছো এটা সৰু জলকীয়া লৈছো মানে অলপ জ্বলা হ'ব লাগে আৰু এইফালে এয়া ডিম দুটা মই ভাঙি লৈছো ডিম দুটা ভাঙি লৈ পেলাই ইয়াতে মই ডিম দুটাৰ কাৰণে আন্দাজমতে অকণমান নিমখ দিছো আৰু হালধি এয়া অকণমান হালধি লৈছো তাৰপিছত এইটো এনেকৈ নিমখ আৰু হালধি দি ফেটি ললো এয়া মই ধুনীয়াকৈ ফেটি ললো নিমখ আৰু হালধি দি এইটো মই চাইডত থৈ দিলো এতিয়া গেছটো জ্বলাই কেৰাহীটো গৰম হ'বলৈ দিম আৰু এইফালে অকণমান চেনি লৈছো অকণমান চেনি দিম হ'বৰ সময়ত তেতিয়া ভাল লাগিব আৰু ইয়াতে জালুক আছে জালুক অলপমান দিম এতিয়া কেৰাহীখন গৰম হৈছে আন্দাজমতে তেল দিম যাতে পিঁয়াজখিনি ভালকে ভাজ খায় এয়া তেল গৰম হৈ গৈছে মই মিঠাতেল লৈছো মিঠাতেলৰ লগত খাই বেছি সোৱাদ লাগিব ৰিফাইন তেলত বনোৱাতকে এতিয়া মই পিঁয়াজখিনি ইয়াতে দি দিছো এয়া দুইটা জলকীয়া ইয়াতে দি দিছো যাতে জলকীয়াৰ মলাটো পিঁয়াজৰ লগত আৰু তেলখিনিৰ লগত মিলি যায় এইটোৱেদি গোটেই ভাজিখনৰ লগত সমান যাব অকণমান এয়া নিমখ দিছো পিঁয়াজখিনি যাতে চফ্ট হৈ কোমল হৈ যায় এয়া হৈ গৈছে গোল্ডেন ব্ৰাউন হৈয়ে গ'ল এতিয়া মই ইয়াতে অকণমান ৰেড চিলি পাউডাৰ দি দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ কাৰণ কাশ্মীৰী ৰেড চিলি পাউডাৰটো তেলত দিব লাগে এয়া 1 চামুচৰ 4 ভাগৰ 1 চামুচ এয়া হৈ গৈছে এতিয়া মই ইয়াতে এই মিহিকে গ্ৰাইণ্ড কৰি লোৱা এই ভাত কেৰেলাখিনি দি দিম দুই মিনিটমান ভাজিব লাগিব যাতে ভাত কেৰেলাৰ পানীখিনি ইভাপৰেট হৈ যায় মছলা দিয়াৰ আগতে মই 2 মিনিট ভাজি ল'ম এয়া 2 মিনিটমান ভজা হৈ গ'ল তাৰপিছত মই এতিয়া গেছটো কমাই দি মছলাখিনি মই দিম এতিয়া নিমখ ডিমৰ ইয়াতো দিছো তাৰপিছত পিঁয়াজ ভাজোতো অকণমান দিছো সেইকাৰণে নিমখটো অকণমান কমাই দিম এতিয়া এয়া দিছো আধা চামুচতকৈ কম পাছত মই আন্দাজ কৰি পেলাই চাই পেলাই মই লাগিলে দি দিম গেছটো কমাই লৈছো আৰু ভাজিলে সৰু অলপ হৈ যাব সেইকাৰণে এয়া আধা চামুচতকৈ কম হালধি দিছো
জিৰাও এয়া আধা চামুচতকৈ কম, কাৰণ 5টাহে ভাত কেৰেলা। ধনিয়া অকণমান বেছিকৈ দিম, প্ৰায় এচামুচেই দিছোঁ এয়া। আৰু গৰম মছলা 1 চামুচৰ 4 ভাগৰ 1 চামুচ দিছোঁ। জালুকো মই এয়া 4 ভাগৰ 1 চামুচ দিছোঁ। এতিয়া এয়া ধুনীয়াকৈ লৰাই, পানী দিব নালাগে দেই, পানী নিদিয়াকৈ ভাজিব লাগিব কম গেছত। মাজে মাজে অকণমান বঢ়াইও দিব লাগিব। ৰুকি লোৱাটো বেছিকৈ মানে চিন্তা কৰিব নালাগে, কাৰণ পটককৈ সিজি যাব। এতিয়া মই ঢাকনি এখনেৰে অলপ দেৰি 3 মিনিটমানৰ কাৰণে ঢাকি থওঁ, যাতে ভাপতে ভাত কেৰেলাখিনি সিজে। এয়া 3 মিনিট হৈ গ'ল। এয়া কাষে কাষে তেল ওলাইছে আৰু বা কি ধুনীয়া গোন্ধাইছে, একদম মাংস মাংস বনাইছে। এতিয়া অকণমান এয়া মানে জ্বলা দিছোঁ, মছলা দিছোঁ, এই গোটেই বস্তুখিনি বেলেঞ্চ হ'বৰ কাৰণে এয়া অকণমান চবেই খাব পৰাকৈ অকণমান চেনি দি দিওঁ দেই। চেনিখিনি দি গেছটো বঢ়াই দিম, বঢ়াই দি অকণমান ভাজি আৰু এই 3 মিনিটতে এই ভাজিখিনি হৈয়ে গ'ল। এয়া একদম হৈ গৈছে, ইয়াত সিজি গৈছে ধুনীয়াকৈ। এয়া তেল ছেপাৰেট হৈ গৈছে ধুনীয়াকৈ, আৰু কালাৰো কেনেকুৱা ধুনীয়া হৈছে। এয়া এতিয়া ডিমখিনি ধুনীয়াকৈ ফেটি, ইয়াত নিমখ আৰু হালধিটো আগতে দিয়াই আছে। ইয়াত ঢালি দিয়াৰ পাছত আৰু হাতখন ৰ'ব নালাগে, আৰু একদম লৰাই থাকিব লাগিব যেতিয়ালৈকে ভাজিখন হৈ নাযায়, নহ'লে তলত লাগি ধৰিব। একদম ধুনীয়াকৈ লৰাই থাকিব লাগিব, নন ষ্টপ লৰাব লাগিব। এতিয়া গেছটো বঢ়াই দিব লাগিব, কম গেছত নহয়, এতিয়া ফুল গেছত ভাজিব লাগিব, যাতে ডিমৰ কেঁচা গোন্ধটো যায় আৰু ডিমখিনিও ৰঙা হৈ ভাজ খাই যায় মানে তেনেকৈ। কাষত লগাব এনেকৈ এৰুৱাই দিব লাগিব ধুনীয়াকৈ। অলপ শব্দ হৈছে, ডিম তলত লাগি ধৰিছে যে, কাঠৰ খন্তিয়ে কৰিলে অলপ অসুবিধা হয়, সেইকাৰণে মই ষ্টীলৰ খন্তিখন লৈছোঁ। অকণমান শব্দ হৈছে, আপোনালোকে বেয়া নাপাব দেই। এনেদৰে মানে অলপ নাৰিকল ভজা দি ভাজি থাকিব লাগিব। সেইখিনিতে মই অকণমান নিমখটো টেষ্ট কৰি চাওঁ কিমানখিনি হৈছে, দিব লাগিব নেকি। আৰু এয়া অকণমান কমাই দিলোঁ, কাৰণ নলৰাওঁ যে এতিয়া। অকণমান খাই চাইছোঁ দেই, ৰান্ধনীয়ে খাই চাইছে অকণমান। অকণমান দিব লাগিব, আৰু এনেকৈ আপোনালোকে দৰকাৰ হ'লে অকণমান নিমখ দি ল'ব। আকৌ বঢ়াই দিলোঁ। কণীখিনি ভাজি ভাজি যেতিয়ালৈকে কালাৰটো ৰঙা নিচিনা হৈ নাযায়, তেতিয়ালৈকে আপোনালোকে ভাজি থাকিব। ৰঙা জলকীয়াটো অকণমান গৰমে গৰমে ফালি দিওঁচোন। এয়া হৈ গ'ল। এয়া চব একদম কণীৰ গোটা গোটা এনেকৈ এইবিলাক সৰু সৰুকৈ ওলাই থাকিলে এইবোৰ ভাঙি দিছোঁ, আৰু বেছিকৈ ভাজিব নালাগে। আৰু এই ৰঙা হৈ গৈছে একদম, দেখিছে ইমান একদম গুৰি গুৰি হৈ গ'ল, আৰু গোন্ধটো কিমান ধুনীয়া লাগিছে। এতিয়া ভাত কেৰেলাৰ যিটো অৰিজিনেল টেষ্ট সেইটো নাই, একদম টেষ্টি এটা বেলেগ এটা ডিছ হৈ গ'লগৈ। এতিয়া মই গেছটো অফ কৰি দিম। এয়া অফ কৰি দিলোঁ। তাৰপিছত অকণমান এনেকৈ লৰাই এই কণী আৰু ভাত কেৰেলাৰ একদম মিশ্ৰণটো আপোনালোকে চাওক, এয়া একদম মিলি গৈছে, ক'তো কণীৰ এটা বেলেগ এটা হেৰি হৈ থকা নাই, একদম এয়া জৰজৰীয়া নিচিনা হৈ গৈছে। নেক্সট মই আপোনালোকৰ ওচৰত প্লেটিং কৰি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া ভাত কেৰেলা আৰু ডিমৰ গুড়ি ভাজিখন হৈ গ'ল। খাবলৈও বহুত টেষ্টি হৈছে, আৰু দেখিবলৈ একদম মাংসৰ গুড়ি ভাজাৰ নিচিনা হৈ গৈছে। চাওকচোন আপোনালোকে, এয়া গুণটো
মাংসৰ নিচিনাকৈ গোন্ধাইছে কাৰণ মই ইয়াত গৰম মছলাও দিছোঁ যে আৰু আপোনালোকে এইটো চবৰ লগতে খাব পাৰে লুচিৰ লগত খাবলৈ বেছি টেষ্টি লাগে ৰুটি লুচি এনেকুৱা বা ষ্টাফিং কৰিও ব্যৱহাৰ কৰিব পাৰে পটলৰ ভিতৰত ভৰাই এনেকুৱা ষ্টাফিং কৰিও বনাব পাৰে ভাতৰ লগতো খাব পাৰে এটা খুব ইজি ঘৰতে থকা সাধাৰণ বস্তুকেইটাৰে খুব ইজি আৰু খুব কম সময়ৰ ভিতৰতে বনাব পৰা লৰালৰি হৈছে ক'বলৈ যাবলৈ ফটককৈ আৰু 10 মিনিটৰ ভিতৰতে হৈ যায় বস্তুটো এনেকৈ ভাজি খাবচোন আৰু খাই বহুত ভাল পাব টেষ্টি হয় আজিৰ এই ভিডিঅ'টো মই লৈ আহিলোঁ আশা কৰোঁ আপোনালোকে বনাই খাব আৰু ভাল পালে মোৰো ভাল লাগিব নেক্সট ভিডিঅ'ত আকৌ পুনৰ লগ পাম আপোনালোকে ভালে থাকক কুশলে থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই বহুত আশাৰে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আজিলৈ আহোঁ তেন্তে বাই থেংক ইউ